হৈছে দেখা নাই এটি কি ৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ SDP ব্লগলৈ। আপোনালোকে অলপ আগতে দেখা পালে আপোনালোকে গাহৰি চুঙাত দিয়া কেনেকৈ, এতিয়া আপোনালোকে দেখা পাব এতিয়া চুঙাত চাউল দিয়া কেনেকৈ বনোৱা হয়। চুঙাত চাউল বনাই আছে। একদম ketangan deh. Iya, itu. দেখা পাই আছে আপোনালোকে ইয়াত কেনেকৈ চুঙাত চাউল এতিয়া ভৰোৱা হ'ব। আপুনি কালি ভাগতে কওক, একো নহয়, ট্ৰেন্সলেট গুগল ট্ৰেন্সলেট কৰিব কেনেকৈ বনাই গুগল কচোন ল Langpong peng sosis sang kimung ba kim an paman malah lah sulam nang kabilam kan Langpong kau babu an kimung nang leher dino nihan Oke, karbia tungge ha keseng menda. Karbi tungge lason lo inglong ke duke la langpong pen dak langdung nang pong ke la mung nang po pa. Engke bang aklok po men pula diwalu nang po batai si ba. Sungatu itu dijat dijat pura hijiba. Lalang wan ele mara. iya Dalang nang kaya. itu pani Oh, lang mane hol pani tadi. kemudian Ada pengar berapa kipat beli ko itu 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 ini ke aling alaman patelong. patelong pat kalbi bakat itu patelong pat beli ko Patelong arbu. Aku pen itu karbi itu antum. itu siapa purbo মানে আমার কালবি এই পাততেলং নামৰ পাতটোৰ লগতহে আমি চাউল বা চাউল দি পেলাই আমি চুঙাত ভৰোৱা হয়। চুঙাত ভৰোৱাৰ পাছত জুইত দিয়া যেনেকৈ আমি মাংস যেনেকৈ চুঙাত দিওঁ সেইদৰে একজেক্টলি সেইদৰে আমি এই চুঙাত ভৰাই পেলাই চাউলটো দি যাওঁ। এয়া প্ৰথমতে এই পাতটোত এই পাততেলং পাতৰ ওপৰত শুকান চাউলটো দিয়া হয়। শুকান চাউল দিয়াৰ পাছত তাক ভালদৰে বান্ধি লোৱা হয় মেৰিয়াই লৈ তাৰ পাছতহে চুঙাত শুকানকৈ ভৰাই দিয়া হয়। শুকানকৈ ভৰাই দিয়াৰ পাছতহে আমি পানী ঢালা হয়। এই পানী নিজা মানে নিয়মত পানী ঢালি চুঙা ভালদৰে চুঙাটো বন্ধ কৰিব লাগিব, সোপা মাৰিব লাগিব। তাৰ পাছতহে জুই জ্বলাই আমি সেইদৰে আগৰ মাংস যেনেকৈ আমি চুঙাত দিওঁ সেইদৰে সিজাব লাগিব। এইটো আমাৰ শুকান চাউল বান্ধি চুঙাত ভৰোৱা হ'ল। এতিয়া বৰ্তমান জুই জ্বলাই আছে, জুইত দি আছে। এতিয়া বৰ্তমান এই শুকান চাউলটো ভৰাই দিয়াৰ পাছত পানী দি আছে। এই আৰু পুনৰ আকৌ আমি নাজানো এইটো অসমীয়াদি কি কয়, কিন্তু আমাৰ কাৰ্বি ভাষাত এইটো পাততেলং বুলি কয়। আপোনালোকে গুগলত চালেতো আপোনালোকে নিশ্চয় জানিব এই পাতৰ নামটো। গতিকে এই পাততেলঙৰ ওপৰতে শুকান চাউলটো দিয়া হয়। শুকান চাউল দিয়াৰ পাছত ভালকৈ বান্ধি তাৰ পাছতহে ভালকৈ বান্ধি মেৰিয়াই লৈ তাৰ পাছতহে চুঙাত ভৰাই দিয়া হয়। চুঙাত ভৰাই দিয়াৰ পাছত তাৰ পাছতহে পানী ঢালা হয়। পানীত ঢালাৰ পাছত ভালকৈ সোপা মাৰি এই জুইৰ ওপৰত দি আমি যেতিয়া চাৰিওফালে জুই জ্বলাৰ পাছত চুঙাটো ঘূৰাই থাকিবলগীয়া হয়। এইফালে জ্বলোৱাৰ পাছত এইফালে আমি চুঙাটো ঘূৰাই থাকিবলগীয়া হয়। এইটোৱে হ'ল আমাৰ চুঙা দি ভাত বনোৱা। মানে